ইউ পিপলৰ পৰা বহু সংখ্যক আজি আমাৰ ইয়াত BPF-ত জইনিং কৰিছে। আগন্তুক বিধানসভা নিৰ্বাচনৰ কাৰণে আজি আমাৰ গোটেই বিধানসভা সমষ্টিত সকলো ঠাইতে আজি আমাৰ গ্ৰুপ ৱাইজত একদম পুৰা গ্ৰুপ হৈ কিনে আমি পুৰা কাভাৰ কৰিছোঁ আৰু কাভাৰ কৰাৰ পিছত আৰু আজি আমি বিনাখাটাৰ পৰা আৰম্ভ কৰি লাষ্ট আমাৰ ইয়াতে জইনিং এটা প্ৰগ্ৰাম হ'ল। আজিৰ গোটেই আমাৰ চৰাইবিল সমষ্টিত আমাৰ 225 জন আজি আমাৰ ইউ পিপলৰ পৰা জইনিং আহিছে। তেখেতসকলক আমি ৱেলকাম জনাইছোঁ, কাৰণ তেখেতসকলে বুজি পাইছে BTC আমাৰ হয়, BPF এনেকুৱা এটা ৰাজনৈতিক দল য'ত আমি সকলো জাতি জনগোষ্ঠী মিলি কিনে আমি থাকিব পাৰোঁ আৰু BTCৰ আমি ডেভেলপমেণ্ট কৰিব পাৰোঁ। সেইবিলাক বুজি কিনে আজি আমাৰ ইউ পিপলৰ পৰা বহু সংখ্যক আজি আমাৰ ইয়াত BPF-ত জইনিং কৰিছে। নাই তেনেকুৱা কোনো প্ৰতিদ্বন্দ্বী নাই আমাৰ লগত, BPF লগত কোনো প্ৰতিদ্বন্দ্বী নাই। আমি 1 নম্বৰ গোসাইগাঁও সমষ্টিৰ হয়, বিধানসভা সমষ্টিৰ হয়। আমি 1 নম্বৰত থাকিম আৰু 1 নম্বৰ সমষ্টিটো আমি উদ্ধাৰ কৰিমেই, আৰু এইটো কোনো প্ৰতিদ্বন্দ্বীয়ে আমাক বাধা দিব নোৱাৰিব। ইয়াতে মানে যিটো দেখা গৈছে ফিউচাৰত চাগে ইউ পিপল পাৰ্টিটোৱে নাথাকিব, কাৰণ আজি সকলো পাব্লিক সকলোৱে বুজি পাইছে, ৰাইজে বুজি পাইছে যে হাগ্ৰামাৰ অধীনত থকা আৰু প্ৰমোদ বড়োৰ অধীনত থকাত মানে ক'ত মানে ডেভেলপমেণ্টটো হৈ আছে সেইটো চবেই বুজি পাইছে ৰাইজ, আৰু হয়তো ফিউচাৰত UPL চৰকাৰ নাথাকিব পাৰে। চাওক, আমি যোৱা 5টা বছৰত আমাৰ BPF-ৰ পৰা আমাৰ বিধায়ক নাছিলে, তো এই বিধায়ক নথকা 5টা বছৰত আমাৰ বহুত ক্ষতি হৈছে। সেই হিচাপত আমাৰ যিমানখিনি ডেভেলপমেণ্ট MLA হিচাপত MLA ফাণ্ডৰ ষ্টেটৰ যোনটো ফাণ্ড আছে সেই ষ্টেট ফাণ্ডৰ পৰা আমি বঞ্চিত হৈ আছিলোঁ। আমাৰ সভাৰাম বসুমতাৰী ছাৰ BPF-ৰ যোনটো কেণ্ডিডেট, তেখেতে বাকী যিখিনি ডেভেলপমেণ্টৰ কামখিনি আছে ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি আমি বহুত লৈছোঁ, আঁচনি লৈছোঁ। যেনিবা গোসাইগাঁওটো আমাৰ এটা চাৰিআলিত ফ্লাইঅভাৰ এটা হৈ আছে, এনেকৈ বহুত আমাৰ আঁচনিবিলাক লোৱা হৈছে।